নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ হেমন্ত বৰাই ইউটিউব চেনেলটোলৈ বহুত বহুত স্বাগতম জনাইছোঁ। বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই। সকলো অসমবাসীলৈ এই পবিত্ৰ গণতন্ত্ৰ দিৱসৰ আন্তৰিক অভিনন্দন তথা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ২৬ জানুৱাৰী আৰু আজি সমগ্ৰ ভাৰতবৰ্ষত তথা বিশ্বৰ সকলোতেই থকা ভাৰতীয়সকলেই ৭২তম গণতন্ত্ৰ দিৱস উদযাপন কৰা হৈছে। আমাৰ অসমৰ এক গৌৰৱ যে দিল্লীত অনুষ্ঠিত হোৱা ৬২ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত দেখা গ'ল অসমৰ চাহ শিল্পক প্ৰতিনিধিত্ব কৰা প্ৰতীকবোৰে। আমাৰ চাহ জনজাতি লোকসকলক এন এক সুন্দৰ দৃশ্যাংশ। চাহ জনজাতি অসম দেশৰ মান সন্মানৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ প্ৰচেষ্টা কৰা হৈছে। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে বোকাখাত খেলপথাৰত অনুষ্ঠিত হোৱা ৭২ সংখ্যক গণৰাজ্য দিৱসৰ উদযাপন কৰা হৈছে। চাই লওক। বন্ধুসকল, মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, গণতন্ত্ৰ দিৱসৰ ওপৰত অলপ চমুকৈ ক'বলৈ ওলাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ২৬ জানুৱাৰী আৰু আজি সমগ্ৰ ভাৰতবৰ্ষত তথা বিশ্বৰ সকলোতেই থকা ভাৰতীয়সকলে ৭২তম গণতন্ত্ৰ দিৱস উদযাপন কৰিছে। কিয়নো আজিৰ এই পবিত্ৰ দিনটোত ভাৰতীয় ইতিহাসৰ বাবে এক অন্যতম দিন। কাৰণ ১৯৫০ চনত আজিৰ দিনটোতেই আমাৰ ভাৰতীয় সংবিধানখন গৃহীত কৰা হৈছিল। অৰ্থাৎ আমাৰ যি ভাৰতীয় আইন ব্যৱস্থা, এই আইন ব্যৱস্থাৰ আজি এই বিশেষ দিনটোৰ পৰাই কাৰ্যকৰী কৰা হৈছিল। ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে মাননীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অধ্যক্ষতাত লাহোৰত অনুষ্ঠিত হোৱা এক সভাত ভাৰতক স্বৰাজ্য হিচাপে ঘোষণা কৰিছিল। আৰু সেয়ে প্ৰায় ২০ বছৰ পিছতো অৰ্থাৎ ১৯৫০ চনত যেতিয়া সংবিধানখন গৃহীত কৰিব ওলাইছিল তেতিয়া এই ২৬ জানুৱাৰী দিনটো কেই নিৰ্ধাৰণ কৰি লৈছিল। বন্ধুসকল, যিহেতু আজি গণতন্ত্ৰ দিৱস, সেয়েহে গণতন্ত্ৰ মানেনো কি বা ইয়াৰ উদ্দেশ্যনো কি সেইটো ক'বলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, এইখন গণতান্ত্ৰিক দেশৰ মূল উদ্দেশ্য এইটোৱেই যে গণতান্ত্ৰিক দেশ এখনত যিমানটো নাগৰিক থাকে সেই নাগৰিকসকলে দেশখনৰ নেতৃত্ব লোৱা নেতাসকলক নিজেই নিৰ্বাচন কৰিব পাৰে। অৰ্থাৎ জনতাই জনতাৰ শাসন কৰাৰ ব্যৱস্থাটোকেই গণতন্ত্ৰ বুলি কোৱা হয়। আৰু ইয়াৰ বাবে প্ৰয়োজন হয় এখন সংবিধানৰ। আৰু আমাৰ এই ভাৰতীয় সংবিধানখন ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰৰ ৩ বছৰীয়া অপ্ৰাণ চেষ্টাত প্ৰাণ পাই উঠিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে বৰ্তমানৰ বিশ্বৰ বৃহৎ সংবিধানখন হিচাপে স্বীকৃত আমাৰ ভাৰতীয় সংবিধানখন। এই সংবিধানখনত মুঠ ২৪টা অংশ, ৪৪৮টা ধাৰা, ১২টা তফচিল আৰু ৭১টা সংশোধনী আছিল। বন্ধুসকল, ভাৰতবৰ্ষখন যিহেতু সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ, সেয়েহে এই দেশক সংবিধানখন মানি চলাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। বন্ধুসকল, এই সংবিধানখন যদিও কেইজনমান বিশেষ ব্যক্তিৰ দ্বাৰা ৰচিত হৈছিল, কিন্তু ইয়াৰ বাবে বহুতো বীৰ জোৱানে নিজৰ পিতৃ মাতৃ হাড়-ৰজাৰ বুকু সুদা কৰি দেশৰ হকে মৃত্যুক আঁকোৱালি লৈছিল। যিসকল বীৰ শ্বহীদৰ অপ্ৰাণ চেষ্টা আৰু নিজৰ জীৱন বলিদান দিয়াৰ ফলত আজি আমি পৰাধীনৰ পৰা স্বাধীনভাৱে জীয়াই থাকিব পাৰিছোঁ। এই চেগতে সেইসকল মহান বীৰ শ্বহীদক কোটি কোটি প্ৰণাম জনাইছোঁ। বন্ধুসকল, স্বাধীনতাৰ পিছত আমাৰ দেশে সঁচাকৈয়ে বহুত উন্নতি কৰিছে, কিন্তু সন্ত্ৰাসবাদ, হত্যা, হিংসা, ধৰ্ষণ, লুণ্ঠন আদিৰ পৰা আমাৰ দেশ সম্পূৰ্ণভাৱে মুক্ত হ'ব পৰা নাই। সেয়েহে বন্ধুসকল, আহকচোন আজি এই পবিত্ৰ দিনটোত আমি সকলোৱে ঐক্যবদ্ধ হৈ প্ৰতিজ্ঞা কৰোঁ যে আমি সকলোৱে আমাৰ এই সমস্যাসমূহ সমাধান কৰিবলৈ নিজে প্ৰয়াস কৰিম। জয় হিন্দ, বন্দে মাতৰম।